Hey friends, Assalamu alaikum আৰু নমস্কাৰ মই ডক্টৰ জন্নত আজি আহিছো মই নতুন এটা ভিডিঅ' লৈ আৰু মোক বহুতে প্ৰশ্ন কৰে যে দাঁতৰ মাড়িৰ পৰা তেজ কিয় ওলায় মোক লোকে প্ৰশ্ন কৰে দাঁতৰ পৰা তেজ কিয় ওলায় দাঁতৰ পৰা তেজ কেতিয়াও নোলায় দাঁতৰ মাড়িৰ পৰাহে তেজ ওলায় তাৰ কাৰণসমূহ আহক আমি জানিবলৈ চেষ্টা কৰোঁ দাঁতৰ মাড়িৰ পৰা তেজ ওলোৱাৰ প্ৰথম কাৰণ হ'ল লেক অফ অৰেল হাইজিন মেইনটেনেন্স তাৰ মানে যদি আমি আমাৰ মুখখন ভালদৰে পৰিষ্কাৰ নাৰাখোঁ তেতিয়া দাঁতৰ মাড়িৰ পৰা তেজ ওলায় কিয়নো তেতিয়া বীজাণুৰ সৃষ্টি হয় মুখৰ ভিতৰত বেক্টেৰিয়া প্ৰডিউস হয় আৰু তাৰ কাৰণে কিন্তু বহুত ক্ষতি সাব্যস্ত হয় দাঁতৰ মাড়িৰ আৰু দাঁতৰ মাড়িৰ পৰা তেজ ওলায় সো দিস ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিজন অফ ব্লিডিং গাম লেক অফ অৰেল হাইজিন মেইনটেনেন্স দ্য ছেকেণ্ড ৰিজন ইজ দ্বিতীয় কাৰণ হ'ল ভিটামিন ডিফিচিয়েঞ্চি ভিটামিন সি বা কে ডিফিচিয়েঞ্চি হ'লেও কিন্তু দাঁতৰ মাড়িৰ পৰা তেজ ওলায় দ্য আদাৰ ৰিজনছ অফ ব্লিডিং গাম আৰ প্ৰেগনেঞ্চি কেতিয়াবা প্ৰেগনেঞ্চিৰ সময়ত শৰীৰত হৰমনেল চেঞ্জেছ হয় আৰু তেতিয়াও এনেকুৱা প্ৰব্লেম দেখা দিয়ে দ্য আদাৰ ৰিজনছ আৰ ইল ফিটিং ডেণ্টাৰ দেন যদি কোনোবাই ৰাফলি ব্ৰাছ কৰে যদি জেণ্টলি ষ্ট্ৰ'কবিলাক জেণ্টেল ষ্ট্ৰ'ক নাথাকে ব্ৰাছ কৰাৰ সময়ত যদি ৰাফলি কৰে এজন ব্যক্তিয়ে তেতিয়াও দাঁতৰ মাড়িৰ পৰা তেজ ওলায় চ' ফ্ৰেণ্ডছ এণ্ড স্ম'কিং এণ্ড দেৰ আৰ লট অফ আদাৰ ৰিজনছ দ্য most important two reason of bleeding gum are lack of oral hygiene maintenance দাঁতৰ মাড়িৰ পৰা তেজ ওলোৱাৰ মূল দুটা কাৰণ হ'ল যদি মুখখন ভালদৰে পৰিষ্কাৰ নাৰাখে তেতিয়া বীজাণুৰ সৃষ্টি হয় আৰু তাৰ কাৰণে দাঁতৰ মাড়িৰ ক্ষতি সাব্যস্ত হয় আৰু দাঁতৰ মাড়িৰ পৰা তেজ ওলায় আৰু ভিটামিন ডিফিচিয়েঞ্চি ভিটামিন সি বা কে গতিকে আজি আপোনালোকে ফ্ৰেণ্ডছ আজি আপোনালোকে গম পালে দাঁতৰ মাড়িৰ পৰা তেজ ওলোৱাৰ কাৰণসমূহ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত কথা পাতিম থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড প্লিজ লাইক মাই FB পেজ থেংক ইউ গড ব্লেছ ইউ অল